নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আৰু আজি মই গৈ আছোঁ ঔটেঙা পাৰিবলৈ। মানে কি হ'ল কথাটো, মায়ে ক'লে যি গৰম যা ঔটেঙা কেইটামান আন। তাকে লগৰটো ফোন কৰিলোঁ, সি ক'লে আমাৰ ঘৰৰ ওচৰতে ঔটেঙা আছে, তাকে তাৰ লগত আহি আছোঁ ঔটেঙা পাৰিবলৈ। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো, ভাল লাগিব। এইজোপা ঔটেঙা পাৰিবলৈ আহি গ'লোঁ আমি। এতিয়া চাওঁ কেনেকৈ পাৰিব পাৰোঁ। ই চাই আছে কোনটোত উঠিলে সহজ হ'ব পাৰিবলৈ। উঠিলে গছত, কেনেকুৱা লাগিছে? কোনটোতে অলপ পাৰিবা? উঠিলে ই গছৰ ওপৰত ঔটেঙা পাৰি আছে, ওপৰত, আৰু মই তলত বুটলি আছোঁ। এক বস্তা হৈ গ'ল, নাতিল কাৰণে ডিগিত লৈ লৈছোঁ চিটৰ তলত। উপায় নাই। ঔটেঙা চৌটেঙা বহুত গৰম। কেনেকুৱা আছে গৰমটো? কৈ দিয়া দিছে বহুত ভৰ্তি, মোনাত ডিগিত ভৰ্তি। এতিয়া ঘৰ যাম আৰু আপোনালোকে